হাই ফ্ৰেণ্ড, কি খবৰ? আজি আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি হ'ল অকণমান বেলেগ টাইপৰ ভিডিঅ'টো। আমাৰ ঘৰৰ কাষৰ মানুহ এঘৰৰ আজি বছৰেকীয়া বাৰ্ষিক শ্ৰাদ্ধ আছিলে, মানে এবছৰ হৈছিলে। তেওঁলোকৰ দেউতাকৰ আজি এবছৰ সম্পূৰ্ণ হ'ল আৰু তেওঁলোকৰ মাননি কৰা হৈছিল, মান্তি কৰি থৈছিলে যে ভাগৱত পাঠ কৰিব আৰু 1 লাখ চাকি জ্বলাই তেওঁলোকে কীৰ্তন কৰিব। তেনেকৈ তেওঁলোকে এয়া দেখিছেনে ভাগৱত পাঠ কৰিছে। এয়া হ'ল জীয়েক, মানে ছোৱালী, যিজন ঢুকালে তেওঁৰ ছোৱালী, আৰু এয়া বোৱাৰী, ভতিজা বোৱাৰী, আৰু এয়া হ'ল পুৰোহিতে ভাগৱত পাঠ কৰি আছে। আৰু এই ফটোখিনি যে দেখিছে, ফটোখিনি তেওঁলোকৰ পূৰ্বপুৰুষৰ যি মৃতকসকল তেওঁলোকৰ ফটো, গোটেই যিমান বংশৰ মৃতক আছে গোটেইখিনিৰে। আৰু এইজন হ'ল মৃতকৰ জোঁৱায়েক, মানে 2 নম্বৰ জোঁৱায়েক, আৰু সেয়া হ'ল ভতিজাক তেওঁ চাইছে, সিফালে গৈছেগৈ, দেখিছেনে? আৰু এয়া হ'ল পুৰোহিতে প্ৰথম কেইটামান পঢ়িলে, ভাগৱত পঢ়ি ভাগৰ লাগিল, অকণমান ৰেষ্ট লৈছে। তাৰপৰা এয়া হ'ল আমাৰ গাঁৱৰে বোৱাৰী, আৰু এয়া হ'ল জীয়ৰী, 2জনী ভাই বোৱাৰীয়েক আৰু বাই শাহুৱেক হয়। আমি 3জনী য'তে গ'লেও একেলগেই যাওঁ। আৰু এয়া হ'ল যাৰ ঘৰত শ্ৰাদ্ধ হৈছে তেওঁলোকৰ ঘৰটো। ভিতৰৰ মানুহখিনিক নাই দেখা, ভিতৰত খুব ভিৰ হৈ আছে। পিছদিনাখন যিটো মই আপোনালোকক কৈছিলোঁ যে 1 লাখ চাকি জ্বলাবৰ কাৰণে সেয়া স্বস্তিক চিহ্ন বনাই থৈছে। আৰু কালি যি ফটোৰ যি নিয়ম কৰিছিলে সেইখিনি আজি ফটোখিনি এইটো টাইপত দি থৈছে। মানে তেওঁলোকৰ ইয়াতো কিবা কিবি নিয়ম কৰিলে, বিধি কৰিলে, সেইখিনি মই বৰ বিষয়ে নাজানো। তেওঁলোকৰ কি কৰিলে, এয়া স্বস্তিক চিহ্ন বনাই থৈছে, তাত 1 লাখ চাকি জ্বলাব। আৰু এয়া দেখিছেনে গাঁৱৰ মানুহো আছে, লগত তেওঁলোকৰ বংশ পৰিয়ালো আছে। এই হালধীয়া শাৰী পিন্ধা যিমান কেইগৰাকী মানুহ দেখিছে গোটেইখিনি তেওঁলোকৰ জীয়ৰী বোৱাৰী হয়। কাৰণ তেওঁলোকৰ এটা চবে নিয়ম কৰি লৈছিলে যে আমি চবে একে কাপোৰ পিন্ধিম বুলি। আৰু এই বোৱাৰীখিনিয়ে দেখিছে 1 লাখ চাকি লৈ গৈছে। চাকি মানে চাকি নহয়, একচুৱেলি শলিতা। আমি চাকি বুলি কওঁ, তেওঁলোকে বাতি বুলি কয়। মানে সেয়াই 1 লাখ শলিতাৰে মানে জ্বলাবই। স্বস্তিক চিহ্নটো যে আঁকি থৈছে তাৰ ওপৰতে কলপতুৱাত দিব, দি তেনেকৈ জ্বলাব। আৰু বৰ ধুনীয়াকৈ জ্বলে। আপোনালোকে কেনেকৈনো হয় চাওকচোন বাৰু এবাৰ। আৰু এইখিনি দেখিছেনে, অনাই আনি আছে আৰু মানুহ অহা যোৱা কৰি আছে। এয়া সন্ধ্যা লাগিলত এই 1 লাখ চাকি জ্বলালে। জ্বলোৱা নিয়মখিনি চাওক কেনেকুৱা। আৰু তেওঁলোকে সেই 1 লাখ চাকিৰ চাৰিওফালে গোটেই পৰিয়ালৰ মানুহ আৰু গাঁৱৰো কোনোবা যাৰ ইচ্ছা গৈছে, যোনে যাৰ মন গৈছে চবেই ঘূৰিছে। তেনেকৈ পৰিক্ৰমা কৰিছে, কীৰ্তন কৰি লৈ পৰিক্ৰমা কৰিছে, মন্ত্ৰ মাতিছে। আৰু তেওঁলোকে পৰিক্ৰমা কৰি ঘূৰিব লাগে বোলে এই 1 লাখ চাকিৰ চাৰিওফালে। আৰু ঘূৰাটো হেনো খুব ভাল, আৰু কিবা নিয়মো আছে। তেওঁলোকৰ কি নিয়ম আছে সেইটো নাজানো বাৰু, এনেই দেখিছোঁ আৰু মই যিটো দেখিছোঁ সেইটোৱে কৈছোঁ। আৰু তেওঁলোকৰ এই ঘূৰাটো হেনো খুব ভাল। মই নুঘূৰিলোঁ বাৰু, কাৰণ ইমান প্ৰকাণ্ড জুইকুৰাৰ কাষত যোৱাটো সম্ভৱ নহয়, বিৰাট জুইৰ তাপ আহিছে, মই নোৱাৰিলোঁ। সেইকাৰণে মই দূৰৰ পৰাই ভিডিঅ' কৰিলোঁ। আৰু বহুত শক্তিশালী, পৰিক্ৰমা কৰিলে বহুত কিছুমান সুফল পোৱা যায় আৰু বোলে ভাল হেনো। সেইকাৰণে সকলোৱে ঘূৰিছে, দেখিছেনে? তেওঁলোকৰ পৰিয়ালটো বিৰাট ডাঙৰ, পৰিয়ালৰ মানুহেই সৰহভাগ আছে আৰু গাঁৱৰ মানুহো আছে বাৰু, নোহোৱা নহয়। তাকে ঘূৰি যেতিয়ালৈকে জুইকুৰা শেষ নহ'ব তেতিয়ালৈকে পৰিক্ৰমা কৰি ঘূৰিয়ে থাকিব। আৰু জুয়ো নুমাব আৰু তেওঁলোকৰ পৰিক্ৰমাও সামৰিব। তেনেকুৱা কিবা কিছুমান নিয়মৰ প্ৰথা আছে, তেনেকৈ কৰি গৈছে। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ সুন্দৰভাৱে গোটেইখিনি পৰিচালনা কৰি গৈছে, চাই ভাল লাগিছে। মোৰ বিৰাট ভাল লাগে হেৰিটো। আপোনালোকৰ কেনেকুৱা লাগে জনাব। আৰু যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে দেখা নাই তেওঁলোকেও যাতে চাব পাৰে, তেওঁলোকলৈ পঠিয়াব। আৰু যিসকলে চাইছে তেওঁলোকে জানেই বাৰু, মোৰ নতুনকৈ ক'বলগীয়া একো নাই। তাকে আপোনালোকে নোচোৱাসকলে চাব বুলিয়ে বনালোঁ। কেনে পালে জনাব। মোৰ বহুত ভাল লাগে, আপোনালোকৰো নিশ্চয় ভালেই লাগিব। শেষত এয়া অকণমান ময়ো চেলফি ল'লোঁ, চেলফি আকাৰতে ভিডিঅ' এটা বনালোঁ। তেওঁলোকৰ পৰিক্ৰমা চলিয়ে আছে, দেখিছেনে? আৰু কিমান দেৰি চলিব। বোধহয় এয়া মোৰ বোৱাৰী আহি ধুনীয়াকৈ হাই কৈছে। আৰু এইফালে মানুহখিনি ঘূৰি আছে, দেখিছেনে? তেওঁলোকৰ যি একান্ততা
আছে সেয়া তেওঁলোকৰ ভংগ হোৱা নাই, ধুনীয়াকৈ কৰিয়ে আছে নিজৰ কৰিবলগীয়াখিনি। আৰু এয়া হ'ল আমাৰ গাঁৱৰে মাতা, আমি মাতা বুলি মাতোঁ। তেওঁ এয়া লাষ্টত ভোজনৰ ক্ষেত্ৰত আহিল, খোৱাত লাগিছে চবে, খাবলৈ আহিলোঁ আমি গোটেইকেইজনী। আৰু কিমান ধুনীয়া ধুনীয়া টেষ্টি গুফে আইটেমত দিছিলে। আৰু এই ভাইটিটোৱে লাজ কৰিছে দেখিছেনে, মই কেমেৰা কৰা দেখি এই নকৰিবলৈ কৈছে, খুব লাজ কৰিছে। আৰু ধুনীয়াকৈ মই চব বস্তু নাখালোঁ বাৰু, মই অলপ খুব বাছি খাওঁ। আৰু আইটেম বহুত আছিলে। আমাৰ সেইয়া ভণ্টি আৰু বোৱাৰী চুকত সোমাই খাই আছে, তাই বোৱাৰীজনী বিৰাট লাজকুৰীয়া। তাকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু প্লিজ শেষত এটা অনুৰোধ, লাইক এটা কৰি দিবি।